নমস্কাৰ সকলোকে মই পুনৰ নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। আমি এই চেনেলটোৰ জৰিয়তে SCRT DLEDৰ পেট এক্সাম 2022ৰ প্ৰতি লক্ষ্য ৰাখি একদম আগৰ ভিডিঅ'ৰ ফ্ল'ত গুচি আহিছে। এইটো পৰীক্ষাৰ আগমুহূৰ্তত এটা ফেচ কেম ভিডিঅ', যিহেতু পৰীক্ষা সমাগত অহাকাইলৈ পৰীক্ষা আছে। যিসকল আমাৰ ভিউৱাৰ্ছ তেওঁলোকলৈ বহুত শুভেচ্ছা থাকিল। ভিডিঅ'টোত মই কেইটামান জৰুৰী কথা ক'বলৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। লাষ্টত এটা মই কথা ক'ম, সেই কথাটো আপোনালোকে শুনিব, যাতে ভিডিঅ'টো শেষলৈকে চায় আৰু সেই কথাটো শুনে, আপোনালোকৰে সুবিধা হ'ব। এতিয়া মই কথাৰ মাজলৈ আহোঁ, বেছি পলম নকৰোঁ, মেইন কথালৈ আহোঁ। আপোনালোকে কি বস্তু নিব বা সেই সম্পৰ্কত আপোনালোকক অতি গুৰুত্বপূৰ্ণ কেইটামান কথা ক'বলৈ আহিছোঁ। যিহেতু কাইলৈ এক্সাম আছে, গতিকে আপোনালোকে এক্সামৰ প্ৰতি লক্ষ্য ৰাখি ফাৰ্ষ্ট আপোনালোকে প্ৰিপেৰেশ্যনটো চলাবই। ছেকেণ্ড, আপোনালোকে কেইটামান বস্তু জৰুৰী বস্তু আপোনালোকে লগত নিব, কাৰণ নিনিলে আপোনালোকৰ কি হয় প্ৰব্লেম হ'ব পাৰে। ফাৰ্ষ্ট আপোনালোকে কি কৰিব, এডমিট কাৰ্ডটো নিশ্চয় আপোনালোকে ডাউনলোড কৰিছে, তাৰ প্ৰিণ্ট আউট কপি লগত ৰাখিব। পাৰিলে মই ছাজেশ্যন কৰোঁ আপোনালোকে আজি ভৰাই থওক বেগত। আপোনালোকে আজি বেগত ভৰাই থওক, যিহেতু কাইলৈ এক্সাম। লৰালৰিত আপোনালোকে থাকি যাব পাৰে, আকৌ এক্সাম হলৰ পৰা উভতি অহা মেলা এইবোৰ বহুত দিগদাৰ। পৰাপক্ষত আগদিনাখনি ভৰাই থ'ব লাগে। ফাৰ্ষ্ট আপোনালোকে এডমিট কাৰ্ডটো ডাউনলোড কৰক, তাৰ প্ৰিণ্ট আউট কপিটো লগত ৰাখক। ছেকেণ্ড, আপোনালোকে হেণ্ড চেনিটাইজাৰ আৰু এখন মাস্ক, ইম্পৰ্টেণ্ট বস্তু আপোনালোকে কিনি আনক, বা আপোনালোকৰ যদি আছে আপোনালোকে ওচৰৰ লগত ৰাখক। থাৰ্ডত আপোনালোকে কি কৰিব, আপোনালোকে লগত আপোনালোকৰ ফটো আইডেণ্টিফিকেশ্যন এখন কাৰ্ড, আপুনি আধাৰ কাৰ্ড ল'ব পাৰে, নহ'লে পান কাৰ্ড ল'ব পাৰে, নহ'লে ভোটাৰ কাৰ্ড, নহ'লে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ, কোনোবা এটা কাৰ্ড আপুনি অৰিজিনেল কপিটো লগত ৰাখি থওক। সেইটো আপোনালোকক চেক কৰিব আপুনি হয় নে নহয়। ফ'ৰ্থত আপোনালোকে কি কৰিব লাগিব, ব্লেক পেন বা ব্লু পেন, মই ছাজেশ্যন কৰোঁ আপোনালোকে ব্লেক পেন লওক। এটা ডাঠ ব্লেক পেন লওক, আৰু এটা পাতল লওক। কিছুমান মানে OMR আপোনাৰ পাতল থাকে আৰু কিছুমান OMR ডাঠ থাকে। যদি ডাঠ OMR পায় তেনেহ'লে আপোনালোকে ডাঠ বল পেনটোৱে ৰাউণ্ড কৰিব, আৰু যদি পাতল থাকে তেনেহ'লে আপোনালোকে পাতল ব্লেক পেনটোৱে আপুনি ৰাউণ্ড কৰিব। কিছুমান কি হয়, পাতল থাকিলে ডাঠটোৱে কৰি দিয়াৰ লগে লগে আপোনালোকে ফুটি যাব, গতিকে লষ্ট আপোনাৰে। গতিকে সেইটো আপুনি সাৱধান হ'ব। গতিকে ছাজেশ্যন কৰোঁ আপুনি দুটা পেন নিয়ক, এটা ডাঠ এটা পাতল। হ'লনে? এতিয়া আহোঁ তাৰ পাছৰ পৰ্যায়লৈ। আপোনালোকে কেতিয়া বজাত উপস্থিত হ'ব, আপোনালোকৰ গেটত সোমোৱাৰ 12:30 বজাৰ পৰা আপোনালোকে ৰিপৰ্টিং আছে। গতিকে আপোনালোকে পৰাপক্ষত 12:30 বজাত পোৱাকেই যাব, যিহেতু 12:30 বজাৰ পৰা আপোনালোকক স্কেনিং কৰিব। আপোনালোকৰ এডমিট কাৰ্ডত এটা স্কেনাৰ আছে, আপুনি এটেণ্ডেঞ্চ আপুনি গেটত সোমাওঁতে আপোনালোকৰ স্কেনিং কৰিব। গতিকে আপুনি স্কেনিঙৰ মাজেৰে যাব লাগিব, যিহেতু কেণ্ডিডেট বহুত এটা ইনষ্টিটিউটত। গতিকে আপোনালোকে অকণমান সোনকালে যাব পৰাপক্ষত, যাতে ৰিলেক্স হৈ এক্সামটো দিব পাৰে। সপজবকৈ গ'লে আপুনি কি হয়, জনা কুৱেশ্যনো কেতিয়াবা পাহৰি যোৱা যায়। গতিকে সেইটো ক'লোঁ। নেক্সট আৰু এটা কওঁ, OMR শ্বীটটো আপোনালোক যেতিয়া দিব, OMR শ্বীটটো দিওঁতে বহুতে দেখোঁ এক্সাম দিবলৈ যাওঁতে নিজেও, বহুতে কি কৰে, দিয়াৰ লগে লগে একদম ৰ'বলৈ ধৈৰ্য নোহোৱাকৈ একদম পূৰা ৰাউণ্ড কৰি দিয়ে, লাষ্টত ভুল হৈ যায়, লাষ্টত লষ্ট আপোনাক OMR শ্বীট আকৌ নেক্সট নিদিয়ে। গতিকে অকণমান ধৈৰ্য ধৰিব, অকণমান শান্ত কুল মাইণ্ডত আপুনি ৰাউণ্ডটো কৰিব। অ'কে, আপুনি বুজি নাপায় যদি আপুনি কি কৰিব, তাত যোনজন এক্সটাৰ্নেল থাকিব, আপোনালোকৰ গাৰ্ড থাকিব বা যিজন কৰিব, আপুনি সেইজনক সহায় লওক আৰু তাৰপিছত আপুনি ৰাউণ্ড কৰক। ঘপককণতে দিয়াৰ লগে লগে আপুনি একদম সময় নোহোৱা বুলি আপুনি একদম কৰি নিদিব, সেইটো ক'লোঁ। গতিকে তেনেকৈ কৰক। আৰু এটা কথা, ৰাউণ্ড কৰোঁতে আপুনি সদায় সাৱধান হ'ব, ৰোল নাম্বাৰ আৰু এইবোৰ লিখোঁতে সাৱধান হ'ব। ৰোল নাম্বাৰটো আপুনি যদি ভুল কৰি দিয়ে, ৰোল নাম্বাৰ আপুনি ভুল কৰাৰ লগে লগে এক্সামটো আপুনি দিলে, ৰোল নাম্বাৰ আপুনি ভুল কৰিলে, বেলেগত দিব লাগিছিলে, বেলেগত মাৰিলে, লাষ্টত আপুনি ৰিজাল্টত আপোনাৰে লষ্ট। গতিকে সেইটো অতি সাৱধান হ'ব। ৰাউণ্ড কৰোঁতে আপুনি কি কৰিব, যোনটো ৰাউণ্ড থাকিব সেই ৰাউণ্ডটো যাতে বেৰডাল পাৰ নহয় আৰু বেলেগত টাচ নহয়, সেইটো গুৰুত্ব দিব। এতিয়া আহোঁ কুৱেশ্যন পেপাৰখনলৈ। কুৱেশ্যন পেপাৰ আপুনি এটেম্প কৰাৰ লগে লগে ফাৰ্ষ্ট যোনখিনি পাৰে সেইখিনি কৰি ল'লে। ছেকেণ্ড আপুনি কি কৰিব, ছেকেণ্ড টাইম কি কৰিব, যিখিনি কুৱেশ্যন নেগেটিভ মাৰ্কিং যিহেতু আছে 0.25, গতিকে 4টা কুৱেশ্যন ভুল হ'লে আপুনি 1 মাৰ্ক কাটা যাব। গতিকে আপুনি কি কৰিব, 2টা কুৱেশ্যন ৰিস্ক ল'ব পাৰে, 4টাৰ ভিতৰত 2টা ৰিস্ক ল'ব পাৰে। গতিকে আপুনি কি কৰিব, 50-50 স্কিপ কৰিব, যোনকেইটা নহয় সেইকেইটা স্কিপ কৰিব। 50-50 যোন দুটাৰ মানে 4টা অপশ্যন আছে, 4টাৰ ভিতৰত বোলে 2টা একদম নহয়, তাৰপিছত 2টা যোনকেইটা অপশ্যন বাচিব 50-50, কোন এইটো হয় নহ'লে এইটো হয়, তাত তেনেকৈ মাৰি থৈ আহিব পাৰে 2টামান। গতিকে সিমানেই ছাজেশ্যন। আৰু শেষত এটা মই কথা ক'ম বুলি ভাবিছিলোঁ ইয়াৰ ওপৰত। গতিকে কথাটো হ'ল,
যে যদি আপুনি গোলাঘাটৰ হয়, গোলাঘাটৰ যিহেতু ইনষ্টিটিউট 8টাত পৰিছে, 8খন হেৰিয়ত পৰিব, ইনষ্টিটিউশ্যনত পৰিব, ডিকেডিত পৰিছে, মেবি ডিকেডিত, শিশু ভাৰতী, শংকৰদেৱ, এনেকৈ ধৰি 8খন ঠাইত জেগাত হৈছে গোলাঘাট ডিষ্ট্ৰিক্টৰ। যদি আপুনি গোলাঘাটৰ কোনোবা ঠাইৰ পৰা চাই আছে মোক, আমাৰ ভিডিঅ'টো চাই আছে, তেনেহ'লে যদি আপুনি শিশু ভাৰতীত পৰিছে, দেৰগাঁৱৰ শিশু ভাৰতী ইংলিছ মিডিয়াম স্কুলত পৰিছে আপুনি, তেনেহ'লে মই নিশ্চয় তাত থাকিম, মানে স্কেনাৰ হিচাপে, মানে স্কেনাৰ পাৰ্চন হিচাপে আপুনি যেতিয়া এণ্ট্ৰি কৰিব, এণ্ট্ৰি কৰোঁতে মই তাতে থাকিম। তাৰ ডিউটি দিছে স্কেনাৰ পাৰ্চন হিচাপে এটেণ্ডেঞ্চ আপোনালোকৰ স্কেন কৰিব, তাৰপিছত এটেণ্ডেঞ্চ একদম SCRT লৈ যাব। সেয়ে তাত থাকিম। যদি কোনোবা আমাৰ ভিডিঅ' চাই আছে গোলাঘাটৰ আৰু যদি তেওঁ শিশু ভাৰতীত পৰিছে, তেনেহ'লে মাত এটা দি থৈ যাব, ভাল লাগিব। গতিকে ইমানেই। যদি আপুনি দেখে, মাত এটা দিবলৈ নাপাহৰিব, মানে ভাল লাগিব। আৰু সকলোলৈকে পৰীক্ষাৰ বহুত 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 শুভেচ্ছা থাকিল। সকলোৰে যাতে পৰীক্ষা বহুত ভাল হওক, আৰু এক্সামটো দিয়াৰ পাছত মই পোষ্ট এটা দিম, যোনটো মেমৰি বেছ কুৱেশ্যনৰ। আপোনালোকে কি কি কুৱেশ্যন আহিলে তাত মোক কমেণ্ট কৰিব, যাতে সেই কুৱেশ্যনবোৰৰ এনচাৰবোৰ কি হয় মই আপোনালোকক ক'ব পাৰোঁ। গতিকে ইমানেই। বহুত সহায়ো কৰিলে, মই যিমান পাৰোঁ আপোনালোকক সহায় কৰিবলৈ চেষ্টা কৰিলোঁ। মোৰ নিজৰ ব্যস্ততা, চাকৰি জীৱনৰ ব্যস্ততা নতুনকৈ পাইছোঁ যিহেতু, তাৰ মাজতে আপোনালোকক যি পাৰিছোঁ দিবলৈ চেষ্টা কৰিছোঁ। আমিও আগতে DLED কৰিছিলোঁ, গতিকে সেই সুবাদতে আমি মানে কি হয়, SCRT DLEDৰ পেট এক্সাম হওক বা সেইবোৰ সম্পৰ্কীয় যিকোনো কথা ক'ব পাৰোঁ। গতিকে আপুনি যদি চাই আছে, পিছলৈও আপোনালোকৰ সুবিধা হ'ব। ৰিজাল্ট দিয়া হওক বা ৰিজাল্টৰ পিছত আপুনি এডমিশ্যনৰ কথা হওক বা কিবা কিবি বহুত ধৰণৰ আপোনাৰ সহায় হ'ব। গতিকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে, কাষত দিয়া বেল আইকনটো দবাই থ'ব পাৰে। গতিকে ইমানেই। বহুত বহুত ধন্যবাদ, আপোনালোকে বহুত মৰম দিলে। যিহেতু ইয়াৰ পাছত আৰু চাগে মেবি এনেকৈ কুৱেশ্যন লৈ ভিডিঅ' নবনাওঁ। গতিকে বহুত বহুত ধন্যবাদ থাকিল, আৰু আপোনালোকক বহুত বহুত শুভেচ্ছা থাকিল। আপোনালোকৰ পৰীক্ষা যাতে বহুত ভাল হয় তাৰে কামনা কৰিলোঁ। ধন্যবাদ। বাই বাই।